भारत माता की भारतीय जनता पार्टी भारतीय जनता पार्टी परम बड़ा सभी जीवन भैया भारत माता की আমার মধ্যে উপস্থিত আছে ভারতীয় জনতা পার্টি আর এটা সম্মানীয় এটা পরিচালিত মেম্বার আমার অস্তিত্ব কোনো কমে লাগি কথা এটা পরিচয় দিয়ে ন এটা আশা করিবে আমার রঙিয়া পৌরসভার পৌরপতি অমরেন্দ্র লহকর আব্দুল সামাদ এবার আব্দুল সামাদের ভোটিং হয় জীবন ভোটত के ওপৰত এখন জিলা পৰিষদৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে জয়লাভ কৰিছে আৰু 300তকৈ ওপৰত আঞ্চলিক পঞ্চায়তৰ সদস্য আমাৰ জয়লাভ হৈ আহিছে। যদি আপোনালোকে কিবা কাৰণত ভুলতো ভাবিছে যে আমি কংগ্ৰেছক ভোটটো দিম তেতিয়াহ'লে সেই ভুলটো নকৰিব, কাৰণ এটা ভোট যোৱা মানেও বহুত লছ হোৱা। আৰু কিয় কৈছো, কাৰণ ইয়াত জিকাটো প্ৰায় নিশ্চিত, গতিকে আপোনালোকৰ ভোটটো যাতে আপোনালোকে অনিষ্ট নকৰে তাৰ কাৰণে যদি আজি কোনোবা ইয়াত আহিব পৰা নাই আপোনালোকে তেওঁলোককো ক'ব লাগে যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী কিয় ভোট দিব লাগে, কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তা ৰাইজৰ কাৰণে দায়বদ্ধ। আজি মই আহিছো আপোনালোকৰ ওচৰত এই বাৰ্তাটোৱে লৈ যে আমাৰ অসমত আজি যেনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উন্নয়ন হৈছে, এই সমষ্টিটোত আপোনালোকৰ বিধায়কৰ জৰিয়তে যেনেদৰে উন্নয়ন হৈছে, আজি 10-15 বছৰ আগলৈকে দিনটোতো আপোনালোকে ইমান ধুনীয়াকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমাৰ প্ৰাৰ্থীজনক আশীৰ্বাদ দিবলৈকে। আৰু মই এটা কথা ক'ব বিচাৰিছো যে য'ত মহিলাসকলৰ আশীৰ্বাদ থাকে, কাৰণ ভাৰতবৰ্ষ এনেকুৱা এখন দেশ য'ত মা কালীক পূজা কৰা হয়, য'ত মা দুৰ্গাক পূজা কৰা হয়, গতিকে মহিলাসকলে য'ত আশীৰ্বাদ দিব ওলায়, কাৰণ আমাৰ প্ৰতিজন কাৰ্যকৰ্তা মানে MP হওক, MLA হওক, আমাৰ চেয়াৰমেন হওক, আমাৰ বিধায়িকা হওক, যি পদতে নাথাকক আমি প্ৰতিজন কাৰ্যকৰ্তা ৰাইজৰ ওচৰত গৈ আমি ৰাইজৰ নিচিনাকে থাকিব বিচাৰিছো। তাৰ চবতকে গতিকে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে যেতিয়াই দায়িত্ব লৈছে 2016 চনত তেতিয়াৰ পৰা আজিলৈকে সদায় ৰাইজৰ কাৰণে কাম কৰি আহিছে। আজি আমাৰ সমাগত যি পঞ্চায়ত নিৰ্বাচন, এই পঞ্চায়ত নিৰ্বাচনত সমগ্ৰ অসমৰ লগতে আমাৰ কামৰূপ জিলা পৰিষদতো দ্বিতীয় পৰ্যায়ত অহা 7 মে' তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত পাণ্ডুৰী জিলা পৰিষদৰ আমাৰ প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী নিপন ভূঞা ডাঙৰীয়াৰ হৈ আমি আজি মাৰাথান প্ৰচাৰ চলাইছোঁ। বিশেষকৈ বৈদ্যগড়, আৰিমত্ত বৈদ্যগড় আৰু মধ্যপান বিশ্বনালা পঞ্চায়তত আমি কেইবাখনো সভা অনুষ্ঠিত কৰিলোঁ। ৰাইজ যিদৰে ওলাইছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৰ্ষিত হৈ ডাবল ইঞ্জিনৰ চৰকাৰে যিদৰে কাম কৰিছে, পৰম শ্ৰদ্ধেয় দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিদৰে জনতাক যোৱা 11টা বছৰে সেৱা জনালে, ঠিকদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰখনে অসমত যিদৰে কাম কাজ কৰিলে, আমি ৰঙিয়া সমষ্টিৰ ৰাইজক যিদৰে সেৱা আগবঢ়াইছোঁ তাত আপ্লুত হৈ আজি শ জনতা ওলাইছে। সকলো মুখত এটাই কথা যে পঞ্চায়ত নিৰ্বাচন আমি ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰগোষ্ঠীৰ সপক্ষে আছোঁ, আৰু সেই নিমিত্তে আমি 3খন সভা ইয়াত আজি অনুষ্ঠিত কৰিলোঁ। আটাইখিনিতে জনতা ওলাইছে আৰু আমাৰ প্ৰাৰ্থী নিপন ভূঞা ডাঙৰীয়া বিপুল ভোটত পাণ্ডুৰী জিলা পৰিষদৰ পৰা নিৰ্বাচিত হ'ব। আৰু আমাৰ সমষ্টিৰ 31 নং নতুন যি ৰঙিয়া বিধানসভা সমষ্টি আছে, 25খনকৈ আমাৰ GP আছে। ইতিমধ্যে 2খন GPত বিনা প্ৰতিদ্বন্দ্বিতাৰে আমাৰ 2জনকৈ প্ৰাৰ্থী নিৰ্বাচিত হৈছে। অন্যহাতে কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব নোৱাৰিলে, সকলোতে 25খন GPত তেওঁলোকে প্ৰাৰ্থিত্ব দিব নোৱাৰিলে। বালিসত্ৰ আৰু শহীদ এইখন মনাগুচি পঞ্চায়তত এতিয়া কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব নোৱাৰিলে। যে তেনেকুৱা এক অৱস্থাত তেওঁলোক পৰিণত হৈছে যে কংগ্ৰেছৰ আজি অৱস্থা নোহোৱা হৈছে, হাহাকাৰ অৱস্থা হৈছে, কাৰণ তেওঁলোকৰ সংগঠন নাই, তেওঁলোকৰ কাৰ্যকৰ্তা নাই, তেওঁলোকে যিসকল ভ্ৰষ্টাচাৰ দুৰ্নীতিত লিপ্ত হৈ থাকিল তাৰ পৰা আজি জনতা ওলাই আহি এখন সুন্দৰ চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত গঠন কৰি দিছে। আৰু জনতাই সেইদৰে ওলাই আহি আজি ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ৰায়দান দিছে। আশা কৰিছোঁ এই 25খন পঞ্চায়তে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰগোষ্ঠী পাবলৈ সক্ষম হ'ব। নিশ্চিতভাৱে সংখ্যাগুৰু নহয়, সবকা সাথ সবকা বিকাশ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সকলোকে সমাহিত কৰি ইনক্লুচিভ ডেভেলপমেণ্ট কৰিবলৈ সক্ষম হৈছে। আৰু ইনক্লুচিভ ডেভেলপমেণ্টৰ আধাৰতে জনতাই ভোট দিব। নিশ্চিতভাৱে ইয়াত সংখ্যাগুৰু, সংখ্যালঘু, খ্ৰীষ্টান, জৈন এইবিলাক কথা নাহে। যিয়ে উন্নয়ন কৰিছে, উন্নয়নৰ পক্ষত জনতা আছে, সিয়ে ইয়াক প্ৰমাণিত কৰিছে।